নমস্কাৰ মই ধৰিত্ৰীয়ে আজি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আজি উপস্থিত আছো তেজপুৰৰ কাখৰীয়া এখন খুব সুন্দৰ গাঁও আপোনালোকেও নিশ্চয় যিসকল তেজপুৰবাসী বা যিসকল তেজপুৰৰ দাঁতি কাখৰীয়া যিসকল আছে সকলোৱে চাগে নিশ্চয় গম পোৱা নাছিলে এনে এখন ইমান সুন্দৰ গাঁও এখন আমাৰ কাষতে আছে মই উপস্থিত আছো বৰবিল গাঁৱত আৰু বৰবিল গাঁৱৰ মই বৰ্তমান আপোনালোকে পৰিৱেশটো দেখিবলৈ পাইছে খুব সুন্দৰ পৰিৱেশ মই এতিয়া উপস্থিত আছো বৰবিলৰ যে সৎসং বিহাৰ মই তাত উপস্থিত আছো আৰু তেওঁলোকৰ স্থানীয় বহুতো লোকৰ সৈতে মই কথা পাতিছো আপোনালোককো কথা পতাম এই গাঁওখনৰ ঐতিহ্য আৰু ইতিহাসৰ বিষয়ে আৰু ইমান সুন্দৰ পৰিৱেশত ইমান ধুনীয়াকৈ এই বৰবিল গাঁৱৰ এই সৎসংগ বিহাৰটো আপোনালোকে দেখিবলৈ পাইছে আৰু এই গাঁওখনৰ বহু কিছু বৈশিষ্ট্য আছে এই গাঁওখনৰ যিসমূহ বৈশিষ্ট্য আছে মই ইয়াৰ স্থানীয় লোকৰ সৈতেও মই কথা পতাম আপোনালোকক আৰু খুব সুন্দৰ ইয়াৰ জাতি জনগোষ্ঠীৰ যিসকল ইয়াৰ সাংস্কৃতিক যি নৃত্য গীত আছে আমি সকলো নৃত্য গীত আপোনালোকক দেখুৱাই যাম আৰু মই বৰ্তমান দেখাবলৈ লৈছো আপোনালোকক খুব সুন্দৰ পৰিৱেশ আৰু ইয়াৰ ঐতিহ্যৰ বিষয়ে মই আপোনালোকক কিছু কথা কৈ যাম এয়া মই দেখাইছো সৎসংগ বিহাৰ ইয়া দেখিছে খুব সুন্দৰ পৰিৱেশৰ মাজত এখন ধুনীয়া গাঁও আৰু গাঁৱৰ মাজতে আছে এইটো সৎসংগ বিহাৰ বগা ৰঙেৰে সন্নিবিষ্ট আচলতে এই সৎসংগ বিহাৰটো আপোনালোকে দেখিছে এয়া এটা খুব সুন্দৰ পৰিৱেশ আৰু এই গাঁৱৰ আচলতে বৈশিষ্ট্যটো হৈছে এনে ধৰণৰ যে এই গাঁৱত তিনিটা সম্প্ৰদায়ৰ লোকে বাস কৰে ইয়াত বড়ো আদিবাসী আৰু সাঁওতাল ইয়াত কোনো ধৰণৰ অন্য সম্প্ৰদায়ৰ আপোনালোকে এঘৰ মই জানিবলৈ পাইছো এঘৰ ইয়াত অসমীয়া লোক আছিলে কিন্তু এতিয়া তেওঁলোকো নাই বুলি মই ইতিমধ্যে গম পাইছো আৰু ইয়াত খুব সুন্দৰকৈ আচলতে এনে ধৰণে সকলো এই জাতি জনগোষ্ঠী যিসকল আছে এই তিনিওটা জাতি জনগোষ্ঠী ইমানেই সমিলমিলেৰে তেওঁলোকে ইয়াত বসবাস কৰে যে যাৰ ফলত কোনো ধৰণৰ আজিলৈকে কাজিয়া নাই যাৰ ফলত কোনো ধৰণৰ আজিলৈকে ইয়াত সেই সংঘৰ্ষ নাই ইমান সুন্দৰকৈ তেওঁলোক আজিলৈকে বসবাস কৰি আছে ইয়াত আৰু বড়ো সমাজ আছে ইয়াত সাঁওতাল সমাজ আছে ইয়াত আৰু আদিবাসী সমাজ আছে ইয়াত তাতকৈ গুৰুত্বপূৰ্ণ কথা যে ইয়াত আচলতে তেওঁলোকে প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা জানে বড়ো সমাজেও আচলতে বড়ো সমাজেও আদিবাসী ক'বলৈ জানে আদিবাসীসকলেও বড়ো ভাষা ক'বলৈ জানে গতিকে ই সঁচাকৈ এক উল্লেখনীয় বিষয় আৰু মই কথা পাতিব বিচাৰিম আচলতে বৃহৎ গাঁও বুলি ক'লেও ভুল নহ'ব এয়া খুব সুন্দৰ পৰিৱেশ সম্পূৰ্ণ গাঁৱৰ এটা অনুভৱ ইয়াত আচলতে পোৱা যায় মই গৈ আছো গাঁৱৰ ভিতৰলৈ আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে বৰবিল গাঁৱত খুব সুন্দৰভাৱে এয়া ঝুমুৰ নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু মই এয়া দেখাই আছো গাঁৱৰ মাজতে তেওঁলোকে আচলতে খুব সুন্দৰকৈ তেওঁলোকে এনেধৰণে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছে নৃত্যটো বুলি ক'লে কি ঝুমুৰ এটা অংগ সাজনৰ জতে হয় আৰু এইটো আমাৰ ইয়াত বিশেষকৈ আমি আজি মোটামুটি 40-50 ধৰি আমি বাহিৰত জেগাত বা তেনেকুৱা বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰি আহি আছে আৰু আমাকো নিজকো ভাল লাগে এটা আমাৰ কৃষি প্ৰধান এইটো উৎসৱত পতা হয় বিশেষকৈ কৰম পূজা বুলি ভাদৰ মাহত তেতিয়া পতা হয় আৰু এইটোতো হয়েই আমাৰ ভাদৰ মাহতো তাৰ মাজতে আমাৰ খেতি চপোৱাৰ সময়ত টুচু পূজা এটা আহি যায় এই একেই ধৰণৰ নৃত্য গীত